খুব টান বন্ধুবান্ধৱসকল স্বাগতম জনাইছো আজি আপোনালোকক এই ভিডিঅ'টোলৈ আজি আপোনালোকক লৈ যাম বুলি ভাবিছো গুৱাহাটী ৰোপৱে তো বলক যাওঁ গুৱাহাটী এইটোৱে হৈছে গুৱাহাটী ৰোপৱে টাৰ্মিনেল কিন্তু ইয়াত উঠাৰ আগে এটা টিকেট কাটিব লাগে আৰু টিকেটটো অহা যোৱা দুইটা কাৰণে হৈ যায় আৰু লগতে আপোনালোকৰ ইয়াতে বিভিন্ন ধৰণৰ চেকিং হয় আৰু চেকিঙৰ লগতে আপোনালোকে লিফটত যাব লাগিব ওপৰলৈ তাৰ পিছতে আপোনালোকে ৰোপৱেটো পাব আৰু ৰোপৱে সাইডতে আপোনালোকৰ এটা কন্ট্ৰোল ৰুম আছে আৰু সেই কন্ট্ৰোল ৰুমটোৰ পৰা দুইটা সাইডে ৰোপৱেবিলাক কন্ট্ৰোল কৰি থাকে আৰু এইটো চক আপোনালোকে দেখিব পাৰিছে কি ধুনীয়া লাগিছে ভিউ আৰু ইয়াৰ পাছতে আপোনালোকে দেখিবলৈ পাব নদীৰ এটা ভিউ আৰু মই ধুনীয়াকৈ গৈ থাকোঁ ইটো পাৰলৈ আৰু উত্তৰ পাৰত বহুত বেছি মন্দিৰ আছে মন্দিৰবিলাক আপোনালোকে তাত দৰ্শন কৰিব পাৰে উত্তৰ পাৰলৈ যাবলৈ আমি উমানন্দ মন্দিৰৰ ওপৰেদি যাব লাগে আৰু উমানন্দ মন্দিৰ কিন্তু আপোনালোকে ৰোপৱেৰ যোগেদি যাব নোৱাৰিব আপোনালোকে তাৰ কাৰণে এক্সট্ৰা ফেৰীয়েদি যাব লাগিব আৰু সেইটো আপোনালোকৰ পাণ্ডু ঘাটৰ পৰা কিন্তু এতিয়া আমি অকল ওপৰেদি চাইহে যাব পাৰিম উমানন্দ মন্দিৰটো কিন্তু তাৰ কাৰণে আপোনালোকে তলেদিহে নাৱত যাব লাগিব তো অলপ বাৰিষা বতৰ হৈ আছে এফালে ৰ'দো ওলাইছে তো দুইটা একেলগতে হৈ আছে আজি দিনটো এইটো হৈছে এটা খুঁটা আৰু এইটো দেখিলে এনেকুৱা লাগে যেন কিবা মন্দিৰৰ অৱশিষ্ট কিন্তু মই গম পালোঁ যে এইটো এটা অৱশিষ্ট নহয় এইটো উমানন্দ মন্দিৰৰ কিবা এটা অংশ বোলে তো উমানন্দ মন্দিৰ আপোনালোকে নিশ্চয় দেখিব পাৰিছে ওপৰৰ পৰা আৰু নেক্সট আপোনালোকে কেতিয়াবা মই দেখাবলৈ চেষ্টা কৰিম তলৰ পৰা বাৰু কিন্তু আজি ওপৰেদিয়ে দেখি চাওক আৰু উমানন্দ মন্দিৰৰ এটা খাছ এইটোৱে যে কি এইটো পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপ বুলি আমি জনা যায় পৃথিৱীৰ ভিতৰত ঠিক আছে আটাইতকৈ ডাঙৰ মাজুলী আটাইতকৈ সৰু উমানন্দ মন্দিৰ এয়া চাব পাৰে কি ধুনীয়াকৈ অহা যোৱা কৰি আছে মানে এটা ঝাটকা মাৰে যেতিয়া ওপৰলৈ যায় তেতিয়া খুব ভয় লাগে কিবা মেলা চকৰি উঠা নিচিনা এতিয়া আমি পাবলৈ হৈছেগৈ আৰু উত্তৰ পাৰ টাইমিং থাকে বহু বেছি দেৰি আপোনালোকে থাকিব নোৱাৰে এইটো চাইডে অলপ টাইমিঙৰ পাছতে আপোনালোকে উভতি যাবগৈ লাগিব তো চাওক একদম ভিউটো কি ধুনীয়া লাগিছে একদম ৰ'দ ওলাই গ'ল এতিয়া কেনেকুৱা বঢ়িয়া লাগিছে চাওক ভিডিঅ'টো আজিলৈ মানে ধন্যবাদ থাকিল যদি ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই